Hey guys, welcome to my YouTube channel Job and Tech Info. আজি আমি আলোচনা কৰিম অহাকালি যেহেতু এইচএস এক্সামৰ ৰিজাল্টসমূহ ঘোষণা কৰা হ'ব, গতিকে এই ৰিজাল্টসমূহ আপোনালোকে কিদৰে মোবাইলতে অতি সহজতে কোনো অসুবিধা নোহোৱাকৈ চেক কৰিব পাৰিব, কিদৰে চেক কৰিব তাৰ বিষয়ে সবিশেষ এই ভিডিঅ'টিত। আহক আমি ভিডিঅ'টি আৰম্ভ কৰোঁ। এই ৰিজাল্টসমূহ আপোনালোকে চাবৰ বাবে পোনপ্ৰথমে আপোনাৰ ক্ৰম ব্ৰাউজাৰত গৈ পেলাই আপোনালোকে সাৰ্চ বাৰত গৈ পেলাই টাইপ কৰিব www.indiaresult.com সাৰ্চ কৰি দিব। সাৰ্চ কৰি দিয়াৰ পিছতে আপোনালোকে দেখিবলৈ পাব এটা পেজ। ইয়াতে আপোনালোকে দেখিবলৈ যে অসম বুলি, অসমত আপোনালোকে ক্লিক কৰি দিব। অসমত ক্লিক কৰাৰ পাছত আকৌ এটা পেজ ওলাইছে। ইয়াতে আপোনালোকে দেখিবলৈ যে অসম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল, ইয়াতে আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছতে আপোনালোকে দেখিবলৈ হৈছে আকৌ এটি পেজ। ইয়াতে আপোনালোকে দেখিছে HSC ক্লাছ 12 আৰ্টছ সায়েন্স কমাৰ্চ এক্সাম ৰিজাল্ট 2021 উইল বি ডিক্লেয়াৰ 31 জুলাই 2021 at 9 AM 9টা বজাৰ লগে লগে ৰিজাল্টসমূহ ঘোষণা কৰিব। এই লিংকটোত আপোনালোকে ক্লিক কৰি দিব। এই লিংকটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখিবলৈ পাব ইয়াতে এটা পেজ ওলাব, যে এতিয়া বৰ্তমান পেজটো ওলোৱা নাই, কালি এই পেজটো ইয়াতে ওলাব। ইয়াতে দেখিবলৈ পাব আপোনালোকে ইয়াতে ৰোল নম্বৰ আপোনালোকে বহুৱাব দিব। ৰোল নম্বৰ ইয়াতে আপোনালোকে বহুৱাব দিব প্লাছ আপোনালোকৰ যিটো আপোনাৰ চেণ্টাৰ কোড, এই চেণ্টাৰ কোডটো ইয়াতে বহুৱাব দিব। চেণ্টাৰ কোডটো বহুৱাৰ পাছতে ইয়াতে ছাবমিট বুলি এটা বুটাম আহিব। এই ছাবমিট বুটামত ক্লিক কৰাৰ লগে লগে আপোনাৰ ৰিজাল্টটো শ্ব' হৈ যাব। গতিকে এইদৰে আপোনালোকে ৰিজাল্টসমূহ আপোনাৰ চেক কৰি ল'ব। আৰু হায়াৰ ছেকেণ্ডাৰী কাউন্সিলৰ তৰফৰ পৰা অকল indiaresult.com ৱেবছাইট নহয়, আৰু কেইটামান ৱেবছাইট তেওঁলোকে ঘোষণা কৰিছে। বাকী এটা ৱেবছাইটতো আপোনালোকে গৈ পেলাই আপোনালোকৰ ৰিজাল্টসমূহ চেক কৰিব পাৰিব। বাকী যিকেইটা ৱেবছাইট আছে সেই ৱেবছাইটকেইটাৰ লিংক মই মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে গৈ পেলাই এই ৰিজাল্টসমূহ আপোনালোকে চেক কৰি ল'ব। ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে বেল আইকনটি প্ৰেছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।